ব্ৰিজখনৰ ফুটেজ এটা দেখুওৱা হৈছিলে, গতিকে আপোনালোকক মনত পৰিলে কথাটো জনাই দিলোঁ। আৰু ব্ৰিজখন পাৰ হৈ পিনে এনেকৈ গৈ আছোঁ, এতিয়া বৰ্তমান খোৱাং চাৰিআলিলৈ গৈ আছোঁ। খোৱাং চাৰিআলিত গৈ ভালেইখন দোকানত দিম, আৰু তাৰপিছত অলপ আগত গৈ পিনে বস্তুখিনি দি মেলি মই তাৰপৰা ঘূৰি গুচি আহিব লাগিব। আৰু ৰাস্তাটোৰ কাষত কাম চলি আছে, ৰাস্তাটো মেৰামতিৰ কাৰণে কাম চলি আছে, যিহেতু ৰাস্তাটো বহুতখিনি বহল হ'ব। আৰু এতিয়া খোৱাং চাৰিআলি পালোহি, আৰু খোৱাং চাৰিআলিতো বস্তু দিব লাগিব, গতিকে দুই এখন দোকানত বস্তু দি পিনে আকৌ আগত গৈ পিনে দিবগৈ লাগিব। গতিকে এই দোকানখনত জল্দি বস্তুখিনি দিওঁ, আৰু এনেকৈয়ে বস্তু মই প্ৰতিখন দোকানতে দি যাওঁ। আৰু দোকানীবোৰ যথেষ্ট ছাপোৰ্ট কৰে, লগতে মানুহেও মোৰ বস্তুসমূহ খাই ভাল পায়। গতিকে এনেকৈয়ে বিজনেছটো সৰু সুৰাকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াতে এটা কথা কওঁ যে মানুহে যিকোনো কাম কৰোঁ বুলিয়ে কৰিব পাৰে, কিন্তু মেইন আগ্ৰহ লাগিব, মন লাগিব, আনহাতে ধৈৰ্যটো 100% থাকিব লাগিব। আৰু এটা কথা কওঁ যে কিছুমান সৰহসংখ্যক মানুহে ক'ব লাগিব সৰু সুৰা কামবোৰ কৰিবলৈ লাজ পায়, কিন্তু মই যিকোনো কাম কৰিবলৈ লাজ নাপাওঁ, সৰুৱে হওক ডাঙৰে হওক, মই কৰিমেই। যিকোনো কাম কৰিবলৈ মই লাজ নকৰোঁ। মুঠতে যেনেকৈ হওক চলিব পৰা কামটো মুঠতে কৰিম, সৎ পথত থকা কাম কৰিব